নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ অন্বেষণ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ এচিড বেছ আৰু সল্টৰ কেইটামান MCQ কুৱেশ্যন লৈ ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। লগতে যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এচিড বেছ আৰু সল্টৰ ওপৰত কেইটামান MCQ। প্ৰথম কুৱেশ্যনটো আহিছিলে 2017ৰ Hslc এক্সামত। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা এইটো। অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় যেতিয়া আমাৰ অজীৰ্ণ হয়, হয়নে? যেতিয়া আমাৰ অজীৰ্ণ হোৱা বুলি কয় নাই, কিবা এটা খালে আমাৰ যেতিয়া খুব পেটত হজম নহয়, মানে অজীৰ্ণতা বুলি কয়, এটা কেনেকুৱা ধৰণৰ ঔষধ ব্যৱহাৰ কৰে? অম্লনাশক। ই কেনেকুৱা হ'ব লাগিব? ইয়াৰ অম্লনাশক হ'ব লাগিব। সেইকাৰণে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোনবিধ ঔষধ ব্যৱহাৰ কৰা হয়? অম্লনাশক, হয়নে? 2 নম্বৰটো চোৱা, Hslc 2018ত আহিছে। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো? খাদ্যবস্তু যেতিয়া আমি ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ কিয় দিয়া নহয়? কাৰণ জিংকতকৈ টিংক অধিক সক্ৰিয় হোৱাৰ বাবে কি হয়? আমি খাদ্যবস্তু ভৰাই থোৱা পাত্ৰবোৰত আমি টিঙৰ প্ৰলেপ দিয়া হয়। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH কেনে হ'ব পাৰে? চোৱা, এই কুৱেশ্যনটো 16টো আহিছে, 18টো আহিছে, 22টো আহিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 10 হ'ব। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH ভেলু কিমান? যেতিয়া ৰঙা লিটমাছ ৰেড লিটমাছটো ব্লু কৰে, ইয়াৰ pH সদায় 10 হ'ব, মনত ৰাখিবা। 2019ৰ এটা কুৱেশ্যন। মই যিকেইটা কুৱেশ্যন Hslc লিখা আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা আহিবই, ৰিপিট হৈ আছে বাৰে বাৰে, সেইকাৰণে কৈছোঁ ভালদৰে চাবা। এটা দ্ৰৱই গুড়ি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত কি আছে? দ্ৰৱটোত হাইড্ৰক্লৰিক এচিড থাকিব লাগিব। এইটো অপশ্যন 2টো শুদ্ধ। যেতিয়া দ্ৰৱটো গুড়ি কৰি কণী খোলাৰ সৈতে বিক্ৰিয়া কৰা হয়, তেতিয়া এটা গেছটোৱে চূণপানীটো ঘোলা কৰে। দ্ৰৱটোত সদায় হাইড্ৰক্লৰিক এচিড থাকিব, সেইটো মনত ৰাখিবা। যেতিয়া ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ পৰা 10 ml HCl হাইড্ৰক্লৰিক এচিড দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে, যদি আমি একেটা NaOH দ্ৰৱৰ 20 ml লওঁ, তেন্তে এইখিনিতে প্ৰশমিত কৰিব লগা HCl দ্ৰৱৰ পৰিমাণ হ'ব। যদি এইটো ওলাই আছে চোৱা, যদি NaOH দ্ৰৱৰ 10 ml HClৰ দ্ৰৱটো 8 ml হয়, হয়নে? তেনেহ'লে 20 ml হ'বলৈ হ'লে কি হ'ব? ইয়াত আমি 2 ml প্ৰশমিত কৰে, হয়নে? ইয়াত কি হ'ব? 20 ml হ'বলৈ হ'লে 10 ml যদি 2 ml প্ৰশমিত কৰে, 20 ml কিমান হ'ব? 4 ml কৰিলে কিমান থাকিব? 16 ml থাকিব। HCl দ্ৰৱটো পৰিমাণ হ'ব 16 ml, হয়নে? ঠিক আছে। অম্লত পোৱা যায়, কি পোৱা যায়? অম্লত সদায় হাইড্ৰজেন প্লাছ আয়ন পোৱা যায়, এইটো মনত ৰাখিবা। জানাই তোমালোকে, এইটো ইম্পৰ্টেণ্ট। তেতেলীত থকা জৈৱ এচিডবিধ নাম জানাই, টাৰ্টাৰিক এচিড। তেতেলীত টাৰ্টাৰিক এচিড থাকে। ক্ষাৰক পানীত দ্ৰৱীভূত হ'লে উৎপন্ন কৰা আয়নবিধ কি কি? ক্ষাৰত পানীত দ্ৰৱীভূত হ'লে উৎপন্ন হোৱা আয়নবিধ সকলোৱে জানা। মই pHৰ যেতিয়া পঢ়াইছিলোঁ ধুনীয়াকৈ কৈছিলোঁ, OH হাইড্ৰক্সাইড বুলি যিটোক আমি কওঁ আয়ন, OH আয়ন। প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় পানী, ক্ষাৰক, এচিড, লৱণ আৰু পানী। প্ৰশমন বিক্ৰিয়াত সদায় লৱণ আৰু পানী উৎপন্ন হয়, এই কথাটো মই তোমালোকক কৈছিলোঁ। তলৰ কোনবিধ প্ৰাকৃতিক সূচক কোনবিধ? সকলোৱে জানা, প্ৰাকৃতিক সূচক হৈছে হালধি। প্ৰাকৃতিক সূচক হৈছে হালধি। 11 নম্বৰটো কি? লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়া নকৰা ধাতু কোনটো? লঘু ছালফিউৰিক এচিডৰ লগত কোনটো ধাতুৱে বিক্ৰিয়া নকৰে? Ag। তাৰপিছত 12 নম্বৰটো কি? তলৰ কোনটো অম্লক্ষাৰক সূচক নহয়? হালধি, লিটমাছ, মিথাইল অৰেঞ্জ, হয়নে? স্পেলিংবিলাক মিষ্টেক আছে দেই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো? ভেনিলা। সূচক নহয় বুলি সুধিছে। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো কি?
এচিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে সদায় কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় সকলোৱে জানা এইটো তলৰ কোনটো শুদ্ধ বিক্ৰিয়াকেইটা চাবা হাইড্ৰক্লোৰিক এসিড প্লাস H2O gives কি দিয়ে H2O পজিটিভ প্লাস Cl নেগেটিভ এটা শুদ্ধ হ'ব এটো শুদ্ধ 15 নম্বৰ প্ৰথম লৱণৰ pH ৰ মান কিমান প্ৰথম লৱণৰ pH ৰ মান কিমান হয় 7.4 মনত ৰাখিবা বিশুদ্ধ পানীৰ pH ৰ মাত্ৰা 7 এটা ভিডিওত মই pH ৰ ভ্যালুখিনি দি দিছিলো মই ভিডিওটো তলত ডেসক্ৰিপচনত দি দিম pH ৰ ভ্যালুখিনি তাৰ পৰা চাই তোমালোকে নোট কৰি লবা 17 নম্বৰ তলৰ কোনটো ব্লিচিং পাউডাৰ সকলোৱে জানা CaO Cl2 সংকেতটো ব্লিচিং পাউডাৰ সংকেতটো চাবা দেই এটো ইম্পৰ্টেন্ট জিপসামৰ ৰাসায়নিক সংকেত এটো জানা জিপসামৰ ৰাসায়নিক সংকেত কোনটো হ'ব অপচন নম্বৰ সি টো শুদ্ধ উত্তৰ এটো চাবা তলৰ কোনটো মৌলই আম্লিক অক্সাইড উৎপন্ন কৰে আম্লিক অক্সাইড সদায় কোনটো উৎপন্ন কৰে অপচন এ 20 নম্বৰটো চোৱা তলৰ কোনটো তীব্ৰ এসিড কোনটো হ'ব হাইড্ৰক্লোৰিক এসিড যেটো একুয়াটিক মানে একুয়াটিক সলিউশন যেটো তলৰ দিয়া পদাৰ্থবোৰৰ পৰা খাৰটো বাছি উলিওৱা আমলখি ৰসটোত খাৰ বাকি কিটা হ'বই নোৱাৰে আমলখি ৰসটো খাৰ হ'ব H2O আয়নটোক আয়ন বুলি কোৱা হয় কি আয়ন বুলি কোৱা হয় হাইড্ৰনিয়াম আয়ন বুলি কোৱা হয় নেমু টেঙাত কি এসিড থাকে সাইট্ৰিক এসিড সকলোৱে জানা ৰঙা পৰুৱাত ডেছ এসিড থাকে মিথাইনিক এসিড থাকে ৰঙা পৰুৱাত আটাইবোৰ খাৰক ডেছ নহয় আটাইবোৰ খাৰক এলকালি নহয় এসিডে নীলা লিটমাছ কি কৰে ৰঙা কৰে সকলোৱে জানা এটো কোৱেশ্চন মৃদু পানীবোৰত দ্ৰবীভূত কাৰ্বন ডাই অক্সাইড থাকে কাৰণে আম্লিক হয় মৃদু পানীবোৰত কাৰ্বন ডাই অক্সাইড থাকে কাৰণে কি হয় আম্লিক হয় CO2 এসিডে খাৰক বা এলকালিৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ উৎপন্ন হয় এটো মনত ৰাখিবা এটো একিটা ইম্পৰ্টেন্ট দেই একিটা খালি ঠাই পূৰণ কৰা একিটা যিকিটা কৈ দিছো 23 পৰা চাবা 23 পৰা একিটা ইম্পৰ্টেন্ট খালি ঠাই পূৰণ কৰা বিলাকত আহিব পাৰে খাৰকে ৰঙা লিটমাছ নীলা কৰে হেতু জানা হয়নে তাৰ পিছত লিটমাছ প্ৰথম মাধ্যমত বেঙুনীয়া হয় যেতিয়া লিটমাছটো প্ৰথম মাধ্যমত কেনেকুৱা কালাৰ হয় বেঙুনীয়া হয় ফেনলফথেলিন ক্ষাৰকীয় মাধ্যমত গুলপীয়া বৰ্ণৰ হয় এটো মনত ৰাখিবা আটাইবোৰ ধাতু কি হৈছে জাৰক গোটা প্ৰশমিত বিজাৰক আটাইবোৰ ধাতু বিজাৰক পদাৰ্থ এটো মনত ৰাখিবা প্ৰথম ধৰ্মী দ্ৰৱৰ pH সদায় 7 হ'ব সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় এটো মনত ৰাখিবা Na2CO3 10H2 ডেছ সোডা বুলি কোৱা হয় এটো সংকেতটো কি হয় কাপুটোৱা সোডাৰ সংকেত এটো মনত ৰাখিবা দেই জিপসামৰ সংকেতটোৰ কথা কলুৱে যিবোৰ ৰাসায়নিক পদাৰ্থই জলীয় দ্ৰৱত ডেছ আয়ন মুক্ত কৰে সেই পদাৰ্থবোৰক এসিড বা অম্ল বোলে হাইড্ৰজেন আয়ন যেতিয়া মুক্ত কৰিব তেতিয়া হিহঁতক এসিড বা অম্ল বুলি ক'ব ফেনলফথেলিন ইয়াত ফটো থাকি গ'ল দেই ডেছ এটা ডেছ সূচক আৰু ইয়াৰ বৰণ ডেছ দ্ৰৱত গুলপীয়া সংশ্লেষিত সূচক বুলি কৈছে আৰু ইয়াৰ বৰণ ক্ষাৰকীয় দ্ৰৱত গুলপীয়া হয় এটো মনত ৰাখিবা জলীয় দ্ৰৱত সালফিউৰিক এসিডে ডেছ আয়ন মুক্ত কৰে হাইড্ৰজেন আৰু সালফেট আয়ন মুক্ত কৰে এটো জানাই সিলভাৰ নাইট্ৰেটৰ দ্ৰৱত কপাৰৰ পাত এখন ডুবালে ডেছ মুক্ত হয় বিক্ৰিয়াটো কপাৰ হিচাপে কাম কৰে ডুবালে সিলভাৰ মুক্ত হয় সিলভাৰ নাইট্ৰেট দ্ৰৱত কপাৰ পাত এখন ডুবালে সিলভাৰটো কিয় মুক্ত হয় এই বিক্ৰিয়াটোত কপাৰে জাৰক হিচাপে কাম কৰে বিজাৰণ বিক্ৰিয়াত জাৰক পদাৰ্থ হয় আৰু বিজাৰক পদাৰ্থৰ ডেছ দান কৰে জাৰণ বিজাৰণ বিক্ৰিয়াত বিজাৰিত পদাৰ্থ হয় বিক্ৰিয়াত বিজাৰিত পদাৰ্থ হয় আৰু বিজাৰক পদাৰ্থসমূহ ইলেক্ট্ৰন দান কৰে গতিকে আজি ভিডিওটোত ইমানেই এইখিনিকে লৈ আহিছিলোঁ আজি প্ৰায় 41টা কুৱেশ্যন
এই কুৱেশ্যনখিনি তোমালোকে ইম্পৰ্টেণ্টলি চাবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা কেতিয়াবা শব্দৰ উচ্চাৰণত অকণমান ইফাল সিফাল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰি দিবা কাৰণ মানুহ মাতৃৰ ভুল হয় সকলোৱে জানা গতিকে যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আকৌ এবাৰ ভিডিঅ'টোত মই দোহাৰিছোঁ অহা 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিলৰ পৰা আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব গতিকে এতিয়াও যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ক্লাছ 10ৰ বাবে স্পেচিয়েলি ক্লাছ 10ৰ বাবে যিসকল 2024 বৰ্ষত Hslc কেণ্ডিডেট হ'ব তেওঁলোকৰ কাৰণে গতিকে যি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ